নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ সেই লগতে অন্যতম অনুষ্ঠান চলে আৰু হয় বন্ধু বান্ধৱীসকল, আজি কেমেৰা পাৰ্চন ঢেৰকণী সহযোগত মই মেমেৰাই আজি অনুষ্ঠানটি আৰম্ভ কৰিব ওলাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ লগতে সমগ্ৰ ভাৰতৰ ভীমকল কিং বুলি খ্যাত, কিন্তু আজিলৈকে কোনো আখ্যা দিয়া নাই। মই দিছোঁ সেই আখ্যাটো ভীমকলৰ কিং। তেওঁ একাতে বহাতে এক আশী ভীমকল খাই এটা সুন্দৰ বডি অধিকাৰী হ'বলৈ সক্ষম হৈছে, এটা সুন্দৰ স্বাস্থ্য। আপোনালোকে দেখিব খন্তেক সময়ৰ পিছতে আমাৰ মাজত উপস্থিত হ'ব আজি ভীমকলৰ কিং অসমৰ এজন ব্যক্তি। তেওঁ হৈছে ফেডুৱা কাই, সকলোৰে পৰিচিত ফেডুৱা কাই, সুন্দৰ স্বাস্থ্য অধিকাৰী আমাৰ ভীমকলৰ কিং ফেডুৱা কাই। আৰু ফেডুৱা কাই আপোনালোকক বিভিন্ন ধৰণৰ স্বাস্থ্যৱানৰ মন্তব্য দি আপোনালোকক উপকৃত কৰিব বুলি মই মেমেৰা কাই তেওঁক আজি আমাৰ হেল্লো কেজৰ ষ্টুডিঅ'লৈ মাতি আনিছোঁ। নমস্কাৰ ফেডুৱা কাই, আজি আপুনি মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আপুনি হেল্লো কেজৰ ষ্টুডিঅ'ত উপস্থিত হোৱাৰ বাবে আমাৰ হেল্লো কেজৰ ষ্টুডিঅ'ৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালৈ পোনপ্ৰথমে আমি কিছুমান প্ৰশ্ন সুধিম, নহয় ডাঙৰীয়া? ডাঙৰীয়া মই আৰু ডাঙৰীয়া আপুনি কি আপুনি ডাঙৰীয়া সিহে নেকি? নহয় ডাঙৰীয়া, মই কিহে ডাঙৰীয়া? আপুনি কি সিহে কৈ আছে? ভালকে ক'ব অকমান কথা। ডাঙৰীয়া আপুনি বুজা নাই কথাটো ডাঙৰীয়া। মই কৈছো মই আৰু কি ডাঙৰীয়া বাৰে বাৰে আপুনি কৈ থাকে? ভালকে কওক। মোৰ ইনে টপা, মোৰ মেমেৰা কাই ইনে টপা, মোৰ চুলিগাল নখৰাব। মোৰ দেখিছে নাই আপুনি? টপা মোৰ দেখিছে নাই? আপোনাৰতো অকমান চুলি নাই, মোৰতো তাত ক নাই, নখৰাব, চুলিডাল নখৰাব, টপা মোৰ মেমেৰা কাই চুলি টপা। মাথা মেন নকৰো ঢেৰকণি। কি মানুহ নাপাহে তোমালোকে? একো বুজি চুজি নাপায় সিহঁতি। খেদি দিয়া কাট উলিয়া, ভিডিঅ'টো কাট খেদ। তই ভংছিলে ভাইছালাই কাহি কাবাই কেনেকুৱাতে খাবালো তই কেনেকুৱা তই চিপি দিম কেনে মাৰাবৰ পৰা তই চাইছে নাই? মোক মাৰিবলৈ চপা দিম কেৰাম। এই কাশী ভীমকল মই কেনে একবাৰতে খাই দিওঁ। তই মোক কথা কব লাগিছ? এক কাশী ভীমকল খাই দিওঁ মই। আদৰ তই আদৰ এবাৰ মাই আছে নাদৰ। হে ভগৱান, কি হলো চাইজো নাই মাৰিবলৈ জানো। কেলা পালোৱানৰ কেলা ভীমকলে একাশী খাই দিব, বেলেগ বস্তু কেলা খাই দিবই। মাৰিলে ঢেৰকণি তই কিবা এটা খং মাৰি দি মৰিল। মোৰ ল'ৰা ছোৱালী আছে সংখ্যা পাতিছে, তই গম পা? এনে চুলিও নাই, মোক গম পাই দেখোন তই। তই সেটা মই তাই মাৰা কথা কালি নয়, তো কালি মই চাফা মাৰিম। চিনি পোৱা নাই বাপাৰক, চিনি পোৱা নাই, চাফা দিম। নালাগে ডাঙৰীয়া, আপুনি আমাৰ ষ্টুডিঅ'ৰ পৰা যাব নালাগে। ভুলটো মোৰে হৈছে ডাঙৰীয়া। ডাঙৰীয়া পাৰে মানে মোক ক্ষমা কৰিব দেই। মানে শংকা পতা মানে মেমেৰাকে পাহৰো ন, ষ্টুডিঅ'লৈ ধেৰ কাম প্ৰেছাৰ মোৰ ওপৰতে গোটেই ষ্টুডিঅ' চলি আছে। হেল্লো কেজৰ এই যোনটো চেনেল হয়, চেনেলটো মানে মোৰ ভৰসাতে চলি আছে ন। এটা বিচাৰি আছোঁ ৰিপৰ্টাৰ এজন, পোৱা নাই। আৰু কেমেৰা পাৰ্চন ঢেৰকণি সলকত মই মেমেৰাই চলাই আছোঁ অনুষ্ঠানটো। ডাঙৰীয়া ভুল হৈছে মোৰ, নালাগে আপুনি যাব নালাগে। আপুনি বহুত জ্ঞানী মানুহ। বাৰু বন্ধুসকল, যি কি নহয় আমি সেইবোৰ কথা বাদ দিছোঁ। বাদ দি আমাৰ আজি অনুষ্ঠানটো আমি ডাঙৰীয়াক এটা কথাৰ কাৰণে মাতি আনিছিলোঁ যে ডাঙৰীয়া দেখিছেনে আপোনালোকে এটা সুন্দৰ স্বাস্থ্য অধিকাৰী। ডাঙৰীয়া অলপ আগতে মোৰ লগত তৰ্ক বিতৰ্ক হওঁতে তেওঁ কৈছে যে তেওঁ এক কাশী ভীমকল একে বহাতে খায়, আৰু তেওঁ চেহেৰাও গতে খাব পাৰে। ডাঙৰীয়া আপুনি দৰ্শকসকলে বুজাই দিয়ক যে কেনেকৈ ভীমকল কাশী খায়, অসমীয়া খাদ্যৰ জুতিতে পৰে কেনেকৈ খায়, আৰু আপুনি কেনেকৈ খাই স্বাস্থ্য বনাব বিচাৰিছে। মানে বহুতো কণ ছাত্ৰ ছাত্ৰীৰ লগতে মানে বহুতো যুৱক যুৱতীয়ে মানে আপোনাৰ দৰে এটা স্বাস্থ্য আজিকালি দেখিছে দেশৰ পৰিস্থিতি ইমান এটা ভাল নহয়, নিজে ছেফ চাইড হৈ থাকিব নোৱাৰিলে। যেনেকৈ আপুনি এতিয়া মোক দলিয়াই দিম বুলি কৈছিলে, সেনেকুৱা কথা। মানে আপোনাৰ নিচিনা স্বাস্থ্য এটা হ'লে মানে চবেই ভয় কৰি থাকে। আপোনাৰ নিচিনা স্বাস্থ্য অধিকাৰী হ'লে ভীমকলে আপোনাৰ কি উপকাৰিতা হয় তাৰ বাহিৰে মানে তাৰ ভিতৰে মানে তাৰ বিষয়ে আপোনাৰ দৰ্শকসকলৰ বাবে অকণমান দাঙি ধৰক। নমস্কাৰ, মই ক'বলৈ লৈছোঁ আজি ভীমকলৰ বিষয়ে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ দৰে এটা সুন্দৰ মানে বাহুবলীৰ নিচিনা স্বাস্থ্য বনাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কিন্তু মোৰ এটা কথাও নুশুনাকৈ মানে ভিডিঅ'টো স্কিপ কৰি চাব নোৱাৰিব।
মই দৰ্শকসকল মই স্বাস্থ্যটো বনাবলৈ বহুত কষ্ট কৰিবলৈ কৈছে পুৱা মই যেতিয়াই শুনিছোঁ আপোনালোকৰ কথা শুব লাগে স্বাস্থ্য বনাবলৈ শুব লাগে খোৱাৰ পৰা উঠিলে পিঠাগুড়ি কৰা বুলি বস্তু এটা আছে অসমীয়া থলুৱা জীৱনৰ এইটো এটা নিম্নত জলপানৰ নিচিনা খাদ্য অসমীয়া মানুহে এইটো খাই বৈদ্যও ভাল পায় মানে অসমীয়া মানুহৰ এইটো এটা প্ৰিয় খাদ্য হৈছে পিঠাগুড়ি মই শুই উঠিয়ে এক আশী ভীমকলৰ তাৰে দুটা ছিঙি লৈ পিঠাগুড়িৰ লগত দিওঁ তাৰপিছত পিঠাগুড়িৰ লগত মই খাই পেলাই ভীমকলকেইটা পিঠাগুড়িতে খাই দিওঁ তাৰপিছত বাকী দিনকেইটা ভীমকল থাকি যায় মই খুৰাই দিনটো মাৰি থাকোঁ বহা পৰা নথওঁ খায়ে থাকোঁ আৰু খাই এনেকৈ বনাই আছোঁ বডিটো আৰু অকল খোঁ খাওঁ আপোনালোকে যদি ইমাৰ্জেঞ্চি কাম থাকে মোৰ গোটেই খাই শুই নাথাকিলেও হ'ব জাষ্ট খালে উঠিলে মেলিলে খালে গুচি গ'ল আকৌ আহিলে আকৌ খালে ভীমকল খাবই ভাতটোৰ লগত খাওঁৱেই মই ভাতটো থকাৰ পৰি ৰাতিপুৱা একেবাৰতে আপোনালোকে একেবাৰতে খাই ভীমকল খাবলৈ চেষ্টা নকৰিব মই মানে পাৰোঁ কাৰণে মই একেবাৰতে এক আশী ভীমকল খাই দিবলৈ চেষ্টা কৰোঁ আপোনালোকে পাৰিলে 2-এটামান খাব বেছিকৈ নাখাব অপকাৰ হ'ব প্ৰথমতে লাহে অভ্যাস হ'ব মই এনেকৈ খাই এটা সুন্দৰ স্বাস্থ্য বনাইছোঁ আৰু এতিয়া মই জাকে তাকে দলিয়াই দিব পাৰোঁ মই এতিয়া ভীমকলৰ কিং আখ্যা দিছে মই ভাৰত চৰকাৰে ভীমকলৰ কিং আখ্যা দিবলৈ দিয়া নাই এতিয়ালৈকে দিব বুলি মই আশা কৰিছোঁ বা ভীমকল খাই ভাল পাওঁ তেতিয়া ময়েই থাকে অসমৰ প্ৰথমটো ভীমকলৰ কিং আৰু ভীমকল খাই মই ভাল পাওঁ ভাৰতৰ ভিতৰতে মই ভাল পাম চাগে মোৰ সমান কোনো ভীমকল প্ৰতিযোগিতা পতা নাই আজিলৈকে ক'তো পতা নাই ভীমকল প্ৰতিযোগিতা যদি কেনেবাকৈ ভীমকল প্ৰতিযোগিতা পতা হয় তেন্তে অসমৰ ভিতৰত প্ৰথম স্থানটো ময়ে পাম হয় বন্ধু বান্ধৱীসকল এনেকৈ বনাওক স্বাস্থ্য ছোৱালীও ভয় খাব ল'ৰাও ভয় খাব আপোনাৰ ওচৰলৈ কোনো নাহে যুদ্ধ কৰিবলৈ বাদ দিয়ক জম টানি দিয়ে আঙুলি নতোৱা আপোনাক আহিলে এনেই হাতৰ পৰা চাই গুচি যাব ময়ে হৈছোঁ ভীমকলৰ কিং ফেডুৱাকাই হয় ময়ে সেই ফেডুৱাকাই হয় ডাঙৰীয়া আপোনাৰ এই মন্তব্যৰ পৰা আমাৰ দৰ্শকসকল নিশ্চয় উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ ডাঙৰীয়া যি কি নহওক আজি আমাৰ অনুষ্ঠানটোৰ পৰা বিদায় ল'ম আপোনাক আকৌ মাতিব আপোনাৰ দৰে সুস্বাস্থ্যৱান হ'বলৈ মই যত্ন কৰিম আপোনাৰ দৰে এটা বডি বনাম আৰু মই বডি বনাই প্ৰথম টাৰ্গেটটো আপোনাকে ল'ম আপুনি যেতিয়া মোক দম দি থৈ গৈছে আপোনাকে মই এদিন দম দিবলৈ যাম আপোনাৰ নিচিনা ভীমকল খাই আপোনাৰ নিচিনা এটা বডি বনাবলৈ চেষ্টা কৰিম আৰু প্ৰিয় দৰ্শকসকল আমাৰ চেনেলটোৰ দৰ্শকসকলেও যাতে ডাঙৰীয়াৰ দৰে ভীমকল খাওক আৰু শকত হওক ভীমকল খাওক শকত হওক ভীমকল খাওক বডি বনাওক এয়াই আজি দিলোঁ কিন্তু কম ডাঙৰীয়া আজি বিদায় লৈছোঁ দেই দৰ্শকসকল যদিহে আপোনালোকে আমাৰ স্বাস্থ্য বনাবলৈ আপোনালোকে যদি শিক্ষা এটা সুন্দৰ বডি বনাবলৈ যদি আপোনালোকক মোৰ পৰা যদি কৌশল লাগে জ্ঞান লাগে তেতিয়াহ'লে বুদ্ধি লাগে যদি ভীমকলৰ বিষয়ে জানিবলৈ মোৰ বডিৰ বিষয়ে জানিবলৈ আমাৰ এই হেল্ল' গাইজৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মই আহিম আকৌ আহিম আজি মূৰটো বেয়া কৰি দিলে মেমেৰাকাই আকৌ আহি মই জনাম যে ভীমকল আৰু সান্দহগুড়ি পাৱাৰ কিমান লগতে কোমল চাউলৰ বৰা চাউল কোমল চাউলৰ জলপানটো কয় বৰা চাউলৰ জলপান বুলিও কয় কিছুমানে কোমল চাউলৰ জলপান বুলিও কয় সেইটো বিষয়ে ক'বলৈ আহি আছোঁ মই আপোনালোকৰ মাজলৈ ফেডুৱাকাই সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ফেডুৱাকাই জিন্দাবাদ সুস্থ বডি ভীমকলৰ কিং ফেডুৱাকাই জিন্দাবাদ ধন্যবাদ